হেল্ল' শিক্ষা কোৱা কি কৰি আছা হেমেলা? এনেই আছো তুমি কি কৰিছা ময়ো এনেই আছো পিছে তোমাৰ আমাৰ মায়ে মাতিছিলে কিবা কথা এটা ক'বলৈ যদি একো প্ৰব্লেম নহয় আহিব পাৰিবা নেকি আমাৰ ঘৰলৈ ঠিক আছে তেতিয়াহ'লে মই গৈ আছো ৰবা ঠিক আছে সোনকালে আহা ভেবেলা ৰচোন তোৰ লগত মোৰ কথা এটা আছে এতিয়া মোৰ একো কথা শুনিবলৈ ধৈৰ্য নাই মোৰ এফালে যাব লগা আছে মই আহিহে শুনিম তুমি কি কোৱা আহি অহা পাছত ক'বা মই কি কওঁ তই সেইটোতো শুনি যা ঐ ৰচোন শুনিতো যা কথাটো তই এই ল'ৰাটো মানে শান্তি নাই এই ছোৱালীজনী মানে এই ল'ৰাটো মূৰটো খাই দিলে আৰু দেই মা কি হ'লনো আপোনাৰ কাক গালি পাৰি আছেনো এই ভেবেলাক কথা এটা ক'ম বুলি ভাবিছিলোঁ সেই কথাটো গুৰুত্বই নিদিলে জানানে একো নুশুনাকে গুচি গ'ল ওলাই হ'ব দিয়ক মা সি অহাৰ পাছত ক'ব বাৰু এতিয়া আহক ভাত দিছোঁ ভাত খাই লওক সি খং কৰি নাথাকিব ভেবেলা আহিলা শিক্ষা আণ্টি আপুনি মোক মাতিছিলে নেকি ভেবেলা তোমাৰ লগত মোৰ কথা এটা আছে তোমালোকৰ মাহঁতেতো শিক্ষাক বোৱাৰী ৰূপে গ্ৰহণ নকৰে সেইকাৰণে তুমি মন্দিৰতে বিয়াখন পাতি লোৱা আৰু বিয়া পাতিলেতো মাহঁতে এনেও আঁকোৱালি ল'বই গতিকে তোমালোক ঘৰলৈ এসপ্তাহমানৰ কাৰণে গুচি যাবা তাৰপিছত ইয়ালৈ গুচি আহিবা পাপাৰ বিজনেছটো আছে তুমি সেইটোকে চোৱা চিতা কৰিবা এতিয়াতো তোমাৰ একো কাম বন কৰা নাই ঘৰত ইয়াতে আহি কাম বন কৰিবা ইয়াতে থাকি ল'বাহি কিন্তু আণ্টি তুমি মোৰ কাৰণে সেইকণো কৰিব নোৱাৰিবানে ভেবেলা ঠিক আছে আজি আমি মন্দিৰত বিয়াখন পাতি পেলাওঁ ঠিক আছে ব'লা তেতিয়াহ'লে মা দাদা ক'ত আছ তহঁত এইফালে আছোন কেলে ইমানকে চিঞৰি আছ তই মোক কি কৰিলি ভেবেলা মা মোৰ একো উপায় নোহোৱাতে শিক্ষাক বিয়া কৰাব লগা হ'ল এনেকে মই তহঁতৰ বিয়াখন পাতি দিম বুলি ভাবিছিলোঁ সেইকাৰণে তোক ৰাতিপুৱা মই ৰ'বলৈ কৈছিলোঁ তই মোৰ কথা নুশুনি গুচি গলি মা নাকান্দিবা যি হ'ল হ'ল এতিয়া সিহঁতক বাহিৰতে ৰখাই থ'ব নালাগে ভিতৰলৈকে লৈ আহা ভেবেলা তুমিতো এবাৰ মোক কথাটো ক'ব পাৰিলা হয় আৰু শিখা তইতো মোৰ বান্ধৱী তইতো মোক এবাৰ ক'ব পাৰিলি হয় এতিয়া বাহিৰতে ৰৈ থাকিব নালাগে ভিতৰলৈ যা শিখা আহ ভিতৰলৈকে আহ লা 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 ঐ কোৱা আকৌ তুমি তুমি কোৱাচোন কি হ'ল তহঁত দুটা কিবা ক'বলৈ আছে যে কোৱা আকৌ কি তুমি কোৱা কৈ আছ নহয় মানে মা আমি আজি শিক্ষাহঁতৰ ঘৰলৈ যাম মানে তাই দেউতাকৰ বিজনেছটো মোকে চাবলৈ গৈছে সেইকাৰণে মই তাত থাকি দেউতাকৰ বিজনেছটোকে চাম ইয়াততো মোৰ একো কাম বন নাই সেইকাৰণে মই তোমাক কথাটো ক'বলৈ আহিলোঁ তুমি বা কি কোৱা কি ক'লি তই তাত কি ঘৰ যোৱাই হ'বলৈ চাওঁ বোৱাৰী ডাঙৰ ল'ৰা এইফালে আছোন এহঁতে কি কৈছে শুনি চাচোন এয়া দুটা বুলি শহুৱেকৰ ঘৰলৈ যায় আমি চব শুনিছোঁ মা ভেবেলা তোৰ কি লাজ সন্মান নাই তই যে শহুৰৰ ঘৰত থাকিবলৈ যাওঁ তোৰ কি ঘৰ বাৰী নাই নি তহঁতৰ পৰা মই পাৰ্মিশ্যন বিচাৰি অহা নাই মনত কথাটো ক'বলৈহে আহিছিলোঁ আমি যোৱাটো খাটাং শিখা এইখন তোৰ নিজৰ ঘৰ এইখন ঘৰেই তোৰ এতিয়া নিজৰ সেইখন ঘৰটো এতিয়া আলহী ঘৰ তই এইখন ঘৰেৰে সেইখন ঘৰতে কিয় যাবলৈ ওলাইছ ভালকৈ এবাৰ কথাটো ভাবিছা তই শিকাবি মোক ভাল বেয়া তই মোক ভাল বেয়া শিকাব নালাগে মই জানো নহয় কি ভাল কি বেয়া তই কিয় ইয়াত মোক ৰখাইছ মই নাজানো বুলি ভাবিছ চাহ ভাতৰ যোগান ধৰিবলৈ তহঁতক মোৰ ইয়াত ৰখোৱা নাই জানো তই দিনৰ দিনটো নিজে বহি শুই থাকিবি মোক কামত লগাবি মই ইয়াত নাথাকোঁ মই ইয়াত যামেই মই ইয়াৰ পৰা গুচি যাম আৰু ভেবেলা ব'লা ইয়াৰ পৰা যদি মোৰ লগত যোৱা সোনকালে ওলাই মেলি বস্তু সামৰি ব'লা মোৰ লগত ব'লা শিক্ষা আমি ইয়াৰ পৰা যাওঁ ভেবেলা ৰবি নাযাবি শুনচোন মোৰ কথাটো
নাযাবি তহঁত। মা নাকান্দিব, সিহঁতে নিশ্চয় এদিন ভুলটো বুজি পাব আৰু আপোনাৰ ওচৰত ক্ষমাও বিচাৰিব আৰু ঘৰলৈ উভতিও আহিব। অঁ মা, নাকান্দিবা। ভেবেলা ক'ত আছা? ক'ত মৰিলাগে তুমি হা? দেখিলা আহা। শিখা কোৱা, কিয় মাতিছিলা? বাথৰুমতে মোৰ কাপোৰকেইটা আছে, ধুই দিয়াগে, আৰু মূৰটো বহুত বিষাইছে, আহি পেলাই পিটিকি দিবাহি। ভেবেলা, শিখা কাপোৰকেইটা ধুওঁতে মোৰকেইটাও ধুই দিবাচোন। মোৰ গাটো আজি বহুত বেয়া লাগিছে জানানে? যদি বেয়া পোৱা নালাগে বাৰু ধুব, মই নিজেই ধুই ল'ম আৰু। কিয় বেয়া পাব মা? সি ধুই দিব আকৌ। এতিয়া ভেবা লাগি কি মোৰ মুখলৈ চাই আছা? যোৱা আকৌ কাপোৰ ধোৱাগে। ভাল দিছা আৰু দেই। মা, এনেকৈ ইয়াক চিধা কৰিব লাগিব। আগতে মোৰ ঘৰত মায়ে কাপোৰ ধুই দিছিলে, এতিয়া মই ইয়াত মানুহজনী কাপোৰ ধুবলগীয়া হৈছে। মই বহুত ভুল কৰিলো, তাইৰ কথা শুনি মই গুচি আহিব নালাগিছিলে। মই গৈ মাৰ ওচৰত ক্ষমা বিচাৰিমগৈ। ভেবেলা, তুমি ইয়াত কি কৰি আছা? ইমানবোৰ কাম আছে, তুমি ইয়াত বহি থাকিবলৈ আহিছিলা নি? মোৰ জোতাযোৰ লেতেৰা হৈ আছে, অফিচলৈ যোৱা, ধুই দিবা সেইযোৰ। হ'ব দিয়ক দেউতা, মই ধুই দিম। বহি বহি খাম বুলি আহিছে ইয়াত সি। জনমে জনমে মৰম দিও মনা, মই তোৰ অভিমানো। ল'ব। ভেবেলা তুমি? অ' মা, কোন আহিছে চোৱাহিচোন। ভেবেলা তই ইয়াত কি কৰিবলৈ আহিছ এতিয়া? মা, মোৰ বহুত ভুল হৈ গ'ল, মই এতিয়াহে বুজি পাইছো। যদি মোক ক্ষমা কৰি দিবা। গৈছিলি নহয় ঘৈণীয়েৰৰ কথা শুনি, পাইছো এতিয়া মজা। ভাইটি, তুমি যেতিয়া বুজি পাইছাই, ভুলবোৰ যেতিয়া বুজিছাই, গতিকে শিখাকো লৈ আহাগে বুজাই মেলি ইয়ালে। এইখনেতো তাই নিজৰ ঘৰ, আমি একো নকওঁ, তাইক আহিবলৈ ক'বা। ঠিক আছে, মই তাইকো বুজাই মেলি লৈ আহিম। মই এতিয়া যাওঁ মা, মই যাওঁ। বেবেলা, তুমি ইমান দেৰি ক'লৈ গৈছিলা? ঘৰত ইমান দেৰিলৈকে নাই যে? মই ঘৰলৈ গৈছিলো, মাক লগ কৰি আহিলোগে। কি? তুমি ঘৰলৈ গৈছিলা? তোমাৰ কি লাজ নাই ঘৰলৈ যাবলৈ? চোৱা শিখা, সেইখনেই আমাৰ নিজৰ ঘৰ, আমি তালৈকে যাওঁগে ব'লা। আৰু মায়েও তোমাক মাতি পঠিয়াইছে, মাহঁতেও তোমাৰ ওপৰত খং উঠি থকা নাই, গতিকে আমি তালৈকে যাওঁগে ব'লা। তোমাৰ যদি কিবা চখ লাগিছে তুমি যোৱা, মই নাযাওঁ। তুমি কি ভালকে বুজালে বুজি নোপোৱা নি? আৰু ঘৰত এইবোৰ কি ড্ৰেছ পিন্ধি আছা? চাদৰ মেখেলা এৰি এইবোৰ পিন্ধিবলৈ লোৱা তুমি? মই যি পিন্ধো সেইটো মোৰ কথা, তুমি তাত ক'বলৈ একো দৰকাৰ নাই নহয়। কি হ'ল শিখা তোমাৰ? বোৱাৰী, গাটো আগতকে ভাল পাইছানে বাৰু? মা, ভাল পাইছো। মা, মই বহুত ভুল কৰিলো, পাই যদি মোক ক্ষমা কৰি দিব। পৰি, তই মোৰ বহুত ভাল বেষ্ট ফ্ৰেণ্ড আছিলি, সেইটো কথা মই অনুভৱেই কৰিব নোৱাৰিছিলো। প্লিজ পৰি, তই মোক ক্ষমা কৰি দে। বোৱাৰী, তোমাক আমি বেয়া পাই থকা নাই, তুমি সেইবোৰ কথা পাহৰি যোৱা। যি হ'ল হৈ গ'ল, হৈ যাবলৈ দিয়া, সেইবোৰ কথা আমি ধৰি থাকিলে কিবা হ'ব জানো? শিখা, মায়ে ঠিকে কৈছে, আমি তোমাক বেয়া পাই থকা নাই, আৰু ডাক্তৰে তোমাক চিন্তা কৰি থাকিবলৈ হাক দিছিলে নহয়, তুমি চিন্তা নকৰিবা। পৰি, মই জীৱনত বৰ ডাঙৰ ভুল কৰিলো। মই ভবাই নাছিলো যে তোমালোকে মোক ইমান ভাল পোৱা। মই অনুভৱে কৰিব পৰা নাছিলো। মই পাৰা যদি মোক ক্ষমা কৰি দিবা। নাকান্দিবাচোন শিখা, আমি সেইবোৰ কথা ধৰি থকা নাই নহয়।